নমস্কাৰ বাতৰিৰ মাজলৈ স্বাগতম জনাইছো। এই ক্ষেত্ৰত আমি জনাইছো চাকৰিয়াল পুৰুষ কৰ্মচাৰীসকলৰ বাবে নতুন বছৰত মোদী চৰকাৰৰ ডাঙৰ উপহাৰ। আমি পুনৰবাৰ জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ। মোদী চৰকাৰে নতুন বছৰত পুৰুষ কৰ্মচাৰীসকলক দিব পাৰে ডাঙৰ উপহাৰ। এই ক্ষেত্ৰত আমি এই প্ৰতিবেদন আগবঢ়াইছো গুৰুত্বপূৰ্ণ খবৰ। শ্ৰম মন্ত্ৰণালয়ে পিতৃত্বকালীন ছুটীত লৈ পৃথকভাৱে নেশ্যনেল পলিচি তৈয়াৰ কৰাৰ ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে। আমি পুনৰবাৰ জানিছোঁ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত মোদী চৰকাৰে। উল্লেখযোগ্য যে বৰ্তমান দেশত পিতৃত্বকালীন ছুটীৰ ক্ষেত্ৰত কোনো নেশ্যনেল পলিচি নাই। আমি পুনৰবাৰ জানিছোঁ এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ খবৰ। মোদী চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত এতিয়া কেন্দ্ৰীয় কৰ্মচাৰীসকলক 15 দিনৰ পিতৃত্বকালীন ছুটীৰ নিয়ম আছে। আমি পুনৰবাৰ জানিছোঁ গুৰুত্বপূৰ্ণ খবৰ। মোদী চৰকাৰে লৈছে বিশেষ সিদ্ধান্ত, কিন্তু অধিকাংশ ব্যক্তিগত খণ্ডৰ কোম্পানীয়ে পুৰুষ কৰ্মচাৰীক এই সুবিধা প্ৰদান নকৰে। কিন্তু অধিকাংশ ব্যক্তিগত খণ্ডৰ কোম্পানীয়ে পুৰুষ কৰ্মচাৰীক এই সাহায্য প্ৰদান নকৰে। সেইবাবে শ্ৰম মন্ত্ৰণালয়ে এই ক্ষেত্ৰত এখন আইন প্ৰণয়ন কৰাটো বিচাৰিছে। হয়, বৰ্তমান গুৰুত্বপূৰ্ণ খবৰ এই ক্ষেত্ৰত। ইয়াৰ লগতে 15 দিনৰ সীমা বৃদ্ধি কৰাৰো পোষকতা কৰিছে চৰকাৰে।